এনে অৱস্থা কৰিছোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালেই, মোৰ খবৰো ভাল। আৰু আজি আমি ক'ত গৈছোঁ? বৰপেটা। আৰু বৰপেটাত আমি গৈ আছোঁ দেউল মহোৎসৱ চাবলৈ। তো এইবাৰে ফাৰ্ষ্ট যাম আৰু আগতে যাই পোৱা নাছিলোঁ। তো বহুত যাব ইচ্ছা আছে, কেনেকুৱা হয় চাব ইচ্ছা আছে, যাই পোৱা নাই যিহেতুকে। তো আমি দুটাই আজি বৰপেটালৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিব, আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া আমি আহি পালোঁ, এতিয়া আমি নিজক একেলগে ঘূৰিম তাই মানে কিনলাক আৰু মই আহি নাপাওঁতে কিনলাক, এটা আমি মানে আৰু ল'ম আৰু তাই নিজে ল'লাক আৰু মোক দেখি দেখছে না কেনে অৱস্থা কৰলাক। এই চাওকচোন মোক আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ। গপচৰ আছে একদম। আৰু এতিয়া ইমান মানুহ নহয় আৰু ৰাতি বেছি মানুহ হয়। আৰু এইকেইটা চাবচোন একদম ভূটানকৈ আহিছে একদম পুৰা। চাওকচোন কিমান চিনিয়ে নাপাওঁ হৈ গৈছে। আৰু এতিয়া ইমান ভাল নালাগে, ৰাতি আৰু বেছি ভাল লাগে। মানুহৰ ভিতৰত ধৰি সোমাবই নোৱাৰি। দোকান বেছি নাই, এনে কেইখনমানে আহিছে আৰু বেছিকৈ হোৱা নাই। খাই কেনে আৰু আমি আৰু ঘৰত যাওঁ আৰু বেছি টাইম নাথাকোঁ মানে আৰু তাৰমানে আমাৰ ইয়াৰে পৰা আমাৰ ঘৰ দূৰ হয় ন, তো সেইকাৰণে সোনকালে যাব লাগিব আন্ধাৰ নহওঁতে। তো এতিয়া আমি দুটাই যাওঁ আৰু আমি ঘৰলৈ যাব আহিছিলোঁ। ঘৰলৈ যাব আহোঁতে ৰাস্তাত এজন মানুহ লগ পালোঁ। তো ক'লে ভাত খাই যাবা। আমি এতিয়া ভাবি আছোঁ ভালে হৈছে দিয়ক, এতিয়া ভাত চাত খাই কিনে ডাইৰেক্ট ঘৰত যাব পাৰিম আৰু এতিয়া আজি ৰাতিপুৱাৰ পৰাই তো আমাৰ গাঁৱত আজিয়ে হোলী খেলে আৰু তো এতিয়া আমি হোলী খেলিম। লাজুকী লতাই মই আৰু দুজনমান ছোৱালী আছে, তাহোন আহি পোৱা নাই আৰু। তো এতিয়া মই আমাৰ ঘৰৰ পৰা ৰাস্তালৈকে আহিছোঁ। এতিয়া মই মনে মনে যাম আৰু লাজুকী লতাক ফাকুৱা দিব লাগিব না। তো তাইক মনে মনে মাতি আছোঁ, আপোনালোকে চাই থাকক। লাজুকী লতা বুলি মাতিলে গমেই পাব ভিডিঅ' বনাই থকা বুলি। তো তাইৰ আচলি নাম নিশিতা বুলি মাতিব লাগিব মনে মনে। নিশিতা, তাই আহি আছে, মনে মনে দি আছোঁ, চাই থাকবচোন কেনে লগাব তাই দেখলি কেনে। লাজুকী লতা আহিছে গাইজ, চাই থাকবচোন কেনে লগাব চাবচোন।
কেনে কৰলাক চাওকচোন কেনে কৰলাক মই ইমান ঠগা কৰিছোঁ চাওকচোন এই মই কি অৱস্থা কৰোঁ চাই থাকক অলপ পাছত ধুনীয়া কৰি আছোঁ আপোনালোকে চাই থাকব साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो কি কৰি পেলা এতিয়া আমাৰ পেহী বলে দিম পেহী মানে দিব নিদিয়ে মানে মনে মনে দিছোঁ ৰাজুকেও তাক দিছোঁ মই খালে দে ফটাই হৈছা তাই মানে দিবা নেদে সেইকাৰণে তাইক দিয়ে চালোঁ তাৰমানে তাই কোনো অন্য দিবা নেদে তাই মানে দিবা নেদে কোনো বাৰ তাই সেইকাৰণে তাই কিবা ভালকৈ দিছোঁ মানে তাই দিবা নেদে भाई मजा आया গোটেইখিনি তাৰমানে শেষে হৈ যাব নাকে পাৰে আৰু আমি এইকেইটাই আৰু এইটো লাজুকী লতাই আমি এইকেইটাই আৰু আমাৰ লগ চগ নাই আৰু হাল লগতে আৰু তাইক বোলে দেখাবা লাগে দেখাইছোঁ শুনি যাওঁ চাওকচোন নিজকে নিজে কেনে কৰে চাওকচোন তাই একদম আই হাই কি খাবার বুলি ক কি খাবার বুলি ক কি খাবার বুলি ক দেখছি না ই একদম চাওকচোন এই সৰু ছোৱালীটোক কেনে অৱস্থা কৰিছে সিও খেলিছে মানে পুৰা একদম যা আৰু আমাৰ হোলী খেলা পাৰ্টি এইটো আমাৰ খুৰীমাৰ ল'ৰা আৰু এইটো আমাৰ মানে জেঠীমাকৰ ল'ৰা আৰু এইটো ছোৱালী আৰু এইটো ৰিয়ান ৰিয়ান খাই দি কহাই কি খবৰ কেনে কৰলা গাই চাই দি চকুৰ টুকু সোমাই দিছে একেবাৰে মেলবা নৰা হৈছো চকুটো আৰু আমাৰ গাঁৱৰ ল'ৰাবিলাকে এনেকৈ সিফালৰ পৰা খেলি খেলি আহি আছে যদি ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰি দিব তো আৰু যদি আপুনি মোৰ আজি ফাৰ্ষ্ট ভিডিঅ' চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু ভিডিঅ'টো ইমান ধুনীয়াকৈ কষ্ট কৰি বনাইছোঁ অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ লাইক কমেণ্ট কৰি দিব শ্বেয়াৰো কৰি দিব আৰু তো এতিয়া বহুত দেৰি হৈছে মানে সেইকাৰণে আমি এতিয়া আৰু গা ধুম দেৰি হ'ল চবে গা ধুলাকে লাষ্টত আমি দুটাই আৰু এনেকৈ ৰখি কিনে আছোঁ আৰু তাৰ গা চা ধুওঁ আৰু বহুত দেৰি হৈছে কিনে সেইকাৰণে যাওঁ বাই বাই দি দিয়ান বাই বাই